দিনটোৰ আৰম্ভণিত যিমানেই ভাল হ'ব সিমানেই ভাল যায় গোটেই দিনটো। ৰাতিপুৱা কৰা 5টা ভুলৰ ফলত অসুস্থ হৈ পৰিব পাৰে আপুনি। বেয়া অভ্যাসবোৰ তৎক্ষণাত সলনি কৰক। ৰাতিপুৱাৰ কোনবোৰ অভ্যাসে আপোনাক অসুস্থ কৰি তুলিব পাৰে আপুনি বাৰু জানেনে? জানো আহক আমাৰ এই বিশেষ প্ৰতিবেদনত। সচৰাচৰ কোৱা হয় যে দিনটোৰ আৰম্ভণিত যিমানেই ভাল হ'ব গোটেই দিনটো সিমানেই ভাল হয়। কিন্তু যদিহে আপুনি ৰাতিপুৱা পলমকৈ বিচনা এৰে বা আপুনি শুই উঠাৰ লগে লগে আপোনাৰ মোবাইলটো চাবলৈ আৰম্ভ কৰে, এই অভ্যাসবোৰে আপোনাৰ স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে আৰু আপুনি নজনাকৈ অসুস্থ হৈ পৰিব। এই অভ্যাসবোৰে আপোনাক ভাগৰুৱা অনুভৱ কৰাব আৰু গোটেই দিনটো সতেজ অনুভৱ কৰাৰ পৰা দূৰৈত ৰাখিব। জানি লওঁ আহক ৰাতিপুৱাৰ কোনবোৰ অভ্যাসে আমাক অসুস্থ কৰি তোলে। প্ৰথমটো বদ অভ্যাস হৈছে ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিচনাত পৰি থকা। ৰাতিপুৱা সাৰ পোৱাৰ পিছত আপুনি যিমান সম্ভৱ সোনকালে বিচনা এৰিব লাগে, কিন্তু বহু লোক আছে যিয়ে দীঘলীয়া সময়ৰ বাবে বিচনাতেই থাকে। যদি আপুনিও এনে কৰে আপুনি গোটেই দিনটো ভাগৰুৱা অনুভৱ কৰিব। ৰাতিপুৱা শুই উঠি 1 ঘণ্টা ব্যায়াম বা যোগ কৰাটো স্বাস্থ্যৰ কাৰণে ভাল। দ্বিতীয়টো বদ অভ্যাস হৈছে পলমকৈ ব্ৰেকফাষ্ট কৰা। ৰাতিপুৱা আহাৰ খোৱাত কেতিয়াও পলম নকৰিব। এটা স্বাস্থ্যকৰ ৰাতিপুৱাৰ আহাৰে আপোনাক গোটেই দিনটো উদ্যমী কৰি ৰাখিব পাৰে। যদি আপুনি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ নকৰে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হ'ব পাৰে আৰু আপুনি ৰোগৰ সন্মুখীন হ'ব। তৃতীয়তে চাহ বা কফি গ্ৰহণ। ৰাতিপুৱা উঠি প্ৰথমে চাহ বা কফি খোৱাটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। আয়ুৰ্বেদ আৰু চিকিৎসা বিজ্ঞান দুয়োটাই ইয়াক সঠিক বুলি বিবেচনা নকৰে। এনে কৰিলে পেটত গেছ আৰু অন্যান্য সমস্যা হ'ব পাৰে। চতুৰ্থতে ব্যায়াম নকৰা। ৰাতিপুৱা উঠি ব্যায়াম কৰাটো অতি গুৰুত্বপূৰ্ণ। ব্যায়ামে কেৱল গোটেই দিনটো সক্ৰিয় কৰি ৰখাই নহয়, ই আপোনাৰ পেশী, হাড় আৰু শৰীৰৰ বহু অংশ শক্তিশালী কৰি ৰাখে। ব্যায়ামৰ ফলত বহু গুৰুতৰ ৰোগো আঁতৰ হয়। ই আপোনাৰ মানসিক স্বাস্থ্যকো উন্নত কৰি তোলে। পঞ্চমটো বদ অভ্যাস হৈছে অস্বাস্থ্যকৰ ৰাতিপুৱাৰ আহাৰ। সবল স্বাস্থ্যৰ বাবে স্বাস্থ্যকৰ ৰাতিপুৱাৰ আহাৰ অতি গুৰুত্বপূৰ্ণ। ৰাতিপুৱাৰ আহাৰ গধুৰ হ'ব লাগে। ৰাতিপুৱাৰ আহাৰত অ'টছমিল, শুকান ফল, ফলৰ ৰস, বুট, মগু, ৰুটি, সেউজীয়া পাচলি আদি খাব লাগে। এনে কৰিলে আপোনাক গোটেই দিনটো সক্ৰিয় হৈ থকাত সহায় কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, টাইম+24। Time+24